ঐ ৰচোন ছোৱালীজনীৰ লগত তোৰ চিনাকি কেনেকৈ ৰং নাম্বাৰ মানে তই তাৰমানে ছোৱালীজনী তই আজিলৈকে দেখাই নাই হেই নাই দেখা তাই মাতটো বৰ ধুনীয়া কালি গোটেই ৰাতি ফোনটো লাগিয়ে থাকিলে উশাহ শুনি শুনি হেত ঐ সেই হোটেলখনতে তাই ৰৈ থকাৰ কথা আছিলে যা যা মই ইয়াতে ৰৈছোঁ লাজেই লাগিছে অ' যাও এইটো ছোৱালী পতাবলৈ আহিছে আৰু তই লাজ চা কেলা তুমিয়ে নেকি ময়েই ৰ'বা ক'ত যোৱা ইমান হেণ্ডচাম তুমি